হেল্ল', আজি আমি দেখাবলৈ গৈছোঁ এখন ইউনি কাৰ্ড আহিছে UNI। তাকে তাৰ আনবক্সিং কৰি ভিতৰতনো কি থাকে কি নাথাকে তাকে দেখাব গৈছে। এখন ক্ৰেডিট কাৰ্ডৰ নিচিনা। আপুনি চাপ'জ এটা বস্তু কিনিলে যিটো প্ৰাইচ হয় তাৰ 1/3কে আপুনি পে'মেণ্টটো কৰিব পাৰে 3টা মাহত। তো বাকচটো খুলিলোঁ, খুলি ইয়াৰ ভিতৰতে এখন নোট আছে। ভেৰি এক্সাইটেড টু চি ইউ হিয়েৰ। এটা এপ এটাৰ হেৰি দিছে আৰু সদায় কাষ্টমাৰ কেয়াৰ ইমেইল ID ফোন নম্বৰ দিছে, য'ত আমি এইখিনি শ্বেয়াৰ কৰিব পাৰিম। আৰু প্ৰভাইড কৰিছে SBM বেংক। SBM বেংকে সহায়ত আমি থৈ দিলোঁ। এইখন আমাৰ কাৰ্ডখন। তো এটা কভাৰত আছে আৰু খুলি নেদেখা আৰু পিছফালে মোৰ নাম্বাৰকেইটা থাকিব কাৰ্ডৰ। মই লগতে কি দিছে চাওঁ ভিতৰত। তো কিবা চাওঁ, এইটো এটা চকলেট হয়, চকলেট দিছে এটা। চকলেটটোত কি আছে, কম্পজিশ্যন এইবোৰ লিখা আছে। আৰু এটা বেক টেগ দিছে, বেক টেগটো খুলি চাওঁ। বাহ, বঢ়িয়াকৈ মোৰ নামটো লিখা আছে। পিছফালে ইউনি লিখা আছে আৰু টেগ লগাবলৈ টেগৰ ৰছীডাল। আপুনি ক'ৰবাত বাহিৰত গ'লে বা ফ্লাইটে ট্ৰেভেল কৰিলে যিটো টেগ লগাই তেনেকৈ ধৰণৰ। আপোনাৰ অফিচ বেগটোত আপুনি টেগ লগাই থ'ব পাৰে, যাতে পটককৈ চিনি পায় আপুনি নিজৰ বেগটো। এইটো খুলি চাওঁ, এইটোনো কি হয়। এইটো খুলিলোঁ, মাস্কৰ নিচিনা। এইখন মাস্কে হয়, এখন মাস্কে দিছে, ইউনি লিখা মাস্ক। যিহেতু কৰোণা এতিয়াও শেষ হৈ যোৱা নাই সেইকাৰণে চাগে প্ৰভাইড কৰিছে। মই কৰোণাৰ শেষ হৈ গ'লে ৰুমাল চুমাল কিবা দিব চাগে, যিকি নহওক। সেইখনে এতিয়া আৰু দেখালোঁ। তাৰপিছত মই ইউজ কৰি যদি কিবা হেৰি থাকে, আৰু এটা ফিচাৰ এটা আছে কি, আপুনি যদি যিটো হেৰি হয় বিল হয়, যে মাহৰ বিলটো যদি মাহত পূৰা পে'মেণ্ট কৰি দিয়ে 1% আপোনাক কেছবেক দিব। ছাপ'জ আমাৰ 3000 টকা বিল হ'ল, 3000 যদি আপুনি 3 মাহত নিদিয়ে 1 মাহতে দি দিয়ে, তেতিয়া আপুনি 3% 30 টকা এটা আপুনি কেছবেক পাব। এইটো মানে আপোনাৰ প্ৰফিট আৰু তেনেকুৱাই। আৰু বাকী আৰু কিবা অফাৰ বহুত থাকে বুলি শুনিছোঁ, ইউজ কৰিলেহে গম পাম। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে, আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।